Hello my lovely viewers, welcome back to my YouTube channel. আজি আকৌ এবাৰ ভিডিওটো স্টাৰ্ট কৰিছো কাৰণ আজি আমাৰ ঘৰলে আলহী আহি আছে মানে আহিব আৰু সো কোন আহিব কি কথা হেতু আপোনালোকে ভিডিওটো চাই থাকিলে গম পাবই গটিকে ভিডিওটো একদম স্কিপ নকৰাকে চাব হা সো এতিয়া মই প্ৰথমতে কলেজলৈ যাম কলেজৰ পৰা আহোতে বজাৰ অলপমান কৰি আনিব লাগিব যেহেতু আলহী আহিব সো আজি ভিডিওটোত কি কৰো কি নকৰো একদম ধুনিয়াকৈ চাই থাকিব এয়া মই কলেজলৈ আহি আছো আৰু কলেজ আহি পালোহি তাৰ পিছতে ক্লাছ কৰি মিলি পেলাই বজাৰ কৰিমগৈ ক্লাছ কৰি মেলি এতিয়া আহি আছো এতিয়া বজাৰ কৰি লওঁগৈ যেহেতু আলহী আহিব বুলি কৈছোই এতিয়া এয়া মিঠাই দোকানত সোমাইছো মিঠাই লবলৈ মিঠাই লৈ কৰি পেলাই তাৰ পিছতে দুটামান আৰু কিবা কিবি লবলগীয়া আছিল তাকে লৈ ললো এতিয়া ঘৰ আহি পালোহি ভাগৰ লাগি গৈছে 2000 years later এয়া আলহীও আহি পাই গ'লহি আলহী মানে মোৰ বেষ্ট ফ্ৰেণ্ড তাৰপিছতে এতিয়া আমি চাহ খাবলৈ লৈছোঁ চাহৰ লগত বৰফি পিঠা এনেকৈ আছিলে তাইও পিঠা লৈ আহিছিলে মাকে বনোৱা বৰমাই বনোৱা তাৰপিছত ওচৰৰে বাজনীকো মাতিলোঁ চাহ একাপ খাবলৈ আমাৰ ৰুমৰ কাষতে থাকে তাৰপিছত চবেই চাহ তাহ খালোঁ চাহ তাহ খাই উঠি পেলাই এয়া মায়ে মিছল বনালে বুট মগু এনেকৈ দি পেলাই তাকে খাই ল'লোঁ এয়া ভণ্টি আৰু তাই পুৰা কথা পাতিছে আৰু এয়া ভাত খাবলৈও হৈ গ'ল কথা পাতি থাকোঁতে টাইমটো কেনি গ'ল গমেই নাপালোঁ আজি ভাতৰ লগত এয়া পনীৰ বনোৱা হ'ল কাৰণ যিহেতু তাই মাছ মাংস নাখায় সেইকাৰণে পনীৰকে বনোৱা হ'ল তাৰপিছতে এয়া আমি গোটেইকেইজনীয়ে ভাত খাই আছোঁ পুৰা লেকচাৰ মাৰি খাই আছোঁ আৰু যিহেতু তাইক বহুত দিনৰ মূৰত লগ পাইছোঁ আধা আধিটো ভিডিঅ'ই কৰিবলৈ পাহৰি থাকিলোঁ কথা পাতোতে সেয়া আৰু বাই বাই ৰাতিপুৱা এয়া তাই যাবলৈ লৈছে আৰু যা আহিবি আকৌ আজিৰ ভিডিঅ'টো ইমানেই আছিলে পুনৰ এটা নতুন ভিডিঅ'লৈ আকৌ লগ পাম আজিলৈ বাই